मासबातनि आसाम अरुणाचल सीमा ओनसोलाव बाहादुर मडेल गामिनिफ्राय 50 किल'मिटार गोजानाव जौगाफुरिनि हिरिम्बाफुर हिमालय राबार फेक्टरियाव हरखाब हरनि समाव 9 रिंगासो समाव हरखाब अर खामनानै सेवहांगार जादों होनना मिथिनो मोन्दों। बे अर खामनाय जाथायाव 70 कुइन्टेलनिबो बारा राबारफोरा खामजोबदों होनना मिथिनो मोन्दों। फेक्टरिनि बिगोमाफोरा बिटिआर सोरखारनिसिम मदद हास्थायनायखौ नुनो मोननाय जादों। गिबियावनो आं बरायग्रोनाय जाबाय। दा नोंथांमोना नुगासिनो दङ जोंनि बे जिनाखि राबारखौ जोङो बिदिनो टेपिं खालामखांनायनि उनाव रुलार मेसिनाव बिदिनो जोङो शीट बानायोमोन। बे शीट बानायनाय जिनाखि जोंहा गुदाम बेयाव जों जमा दोनदोंमोन आरो बे समावनो हरनि समाव मिथिस्लाबै अर जोंनानै जोंनि बे राबारा गासिबो थेर बेथेर सेवहांगार जाजोब्बाय आरो खामग्लिनो हमबाय। मोनानि 9टासोआव जादोंमोन बे घटनाया, खिन्थु न' खाथिनिफ्राबो उनावहायसो अरा बारा जोंनानै जोंखौ खबर होनायलाय जोङो बासायनो होननानै फैदोंमोन, थेवबो जोङो बासायनो हायासै। फायार ब्रिगेडखौबो बेसेबांबार फन खालामबाय थादों, खिन्थु फायार ब्रिगेडफ्राबो माने कलखौनो रिसिभ खालामासै, बेबायदि अबस्था। दा इसां मोजां नङा, जिनाखि जोंहा बेवहाय अर खोमोरनायनिबो दैनि बेबस्थाबो इसां मोजां नङामोन, बेनिखायनो जों बासायनो हायासै। जिबायदि अरा ब्लाव ब्लाव जोंखाबाय, खाथियावनो फैनो माने साफिनो हायि बायदि जों जादों आरो। अब्लाबो जोङो फुंनि समाव एसे बासायनो हाबाय, फुंसिमहालागै जोंबाय थादों अरा। दा बेनो बिटिआर सरखारनिफ्राय जिनाखि जोंनि मावनानै जिनाखि जोङो मोनदों, जिनाखि जोंना नुकसान जाबाय राबारा, बिनि जिनाखि जों इन्डास्ट्रि दा दंमोन बेफोरबो जोंना सेवहांगार जाजोब्बाय, खामग्लिनो हमजोब्बाय न'फोराबो। दा 60 कुइन्टेलनि बारा जागौमोन आरो जोंना राबार शीटआ। बेनिफ्राय स्क्रेपबो दंमोन, आदै सानैनि दं, आंनिबो दंमोन। आंना बिदिनो 5 कुइन्टेलसोनि बारा जागौमोन। दा बेनो बिटिआर सरखारनिफ्राय आंनिफ्राय बेनो रिकुवेस्ट बा बेखौनो आङो आसा खालामो, जाहाथे जोंनि इयुनाव जोङो आरो बेबायदि जोंनि खामानिखौ आवगायलांनो बा माबा मोनसे हेफाजाब मोनो, आं बेखौनो বিটিআর সরকারনিसिम आङो रिकुवेस्ट খালামো। ধন্যবাদ। এনেতো চাওঁতে বেয়া লাগিছে, কিন্তু কেনেকৈ হৈছে ময়ো স্পষ্টভাৱে ক'ব নোৱাৰোঁ। মোক মানে ঘৰ ওচৰত মোৰ চালা হয়, ৰাতি 9:30মান বজাত ফোন কৰি মোক জনালে এনেকৈ আপোনালোকৰ ৰাবাৰ গুদামত জুই লাগিছে। সেইটো শুনি মানে মই আচৰিত পালোঁ। ভাইটি আছে এজন, আমি তিনিজনে কৰা হৈছে। মোৰ ভাইটি বোৱাৰী আছে, লগতে মোৰ ভতিজা ডিমুৰো মাল আছে ইয়াত। আমি দাদা ভাই দুজনে এইটো ইণ্ডাষ্ট্ৰিটো বনাইছিলোঁ। তাৰপিছত জুইটো কেনেকৈ লাগিল এইটো ইয়াৰ বিষয়ে ক'বতো ডাঙৰটো মোৰ তাত আৰু কি ক'ম, মই জানিলেহে ক'ব পাৰিলোঁ হয়। ৰাতিত হোৱা ক'ব পৰা মই আৰু ইয়াৰ বিষয়ে ইমান স্পষ্ট ক'ব নোৱাৰোঁ। যিকোনো জুইটো লাগিল, আমাৰ মুঠতে 60 কুইণ্টেলমান টোটেল মালটো ষ্টকত আছিলে। আমি বিক্ৰী কৰিব চদা কৰিয়ে আছিলোঁ। সেইটো সময়তে অচানক হৈ গ'ল ৰাতিৰ ভিতৰত। সেই বুলি আমি গম পাই দৌৰি আহিছিলোঁ। দৌৰি আহোঁতে মানে আমি ওচৰতে চাপিব নোৱাৰা হৈছিলে, এনেকৈ জুই আছিলে। মানে ওচৰতে আপোনালোকে ইয়াত আহিলে ছাইডত দেখা পাব, মানুহ ওচৰত আহিব নোৱাৰিবই। ছাইডত যিকোনো চাহ বাগান আছিল ওচৰতে, ফেক্টৰীৰ ওচৰত, এই ৰাবাৰ ইণ্ডাষ্ট্ৰীৰ ওচৰত গোটেইখিনি জ্বলি গৈছে। আমি বাচাম বুলি ক'লেও মানে বাচাব নোৱাৰা কাৰণে যি লাগিছে। আৰু আপোনালোকে জানে ৰাবাৰ বস্তু মমৰ দৰে হয়। কিমান কুইণ্টেল ৰাবাৰ আছিলে? টোটেল 60+। মোৰ তাত আছিলে 20 কুইণ্টেল, এনে অনুমান ক'লে জোখা নাছিলোঁ। অলপ বেছি হ'ব পাৰিলে হয়। আৰু ভাইটিৰ আছিলে 40, তাৰো বেছি হ'লে হয়। আৰু ভতিজা আছিলে ডিমু বসুমতাৰী, তাৰ 5 কুইণ্টেলমান আছিলে। কিমান লাখ টকাৰ হ'ব এই টোটেল? 12-13 লাখ মান। এইটো এতিয়া ৰেটটো আমি শুনা পোৱা মতে পাৰ কিলো হিচাপত 180, 190 এনেকৈ চলি আছিল। কুইণ্টেল হিচাপত 19,000, 18,000 কুইণ্টেল হৈ আছিলে। এইটো প্লাছ কৰিলে ওলাই যাব মোটামুটি। হিচাপ কৰিলে আমি হিচাপ কৰা নাই কিমান হয়, আপোনালোকে হিচাপ কৰিলে পাই যাব। মই পাৰ কিলো ৰেটটো ক'লোঁ, কুইণ্টেলৰ ৰেটটো ক'লোঁ। তাৰপিছত ইয়াৰ বিষয়ে আৰু ইয়াৰ বাহিৰেও স্ক্ৰেপ বুলি কয়, যোনটো মানে হেৰি হোৱা নাই, এই মেচিনত শ্বীট বনোৱা হোৱা নাই, সেইটো স্ক্ৰেপো আছিলে। স্ক্ৰেপ মোটামুটি 10-15 কুইণ্টেলত বেছি আছিলে দাদা ভাই দুজনত।
এতিয়া চৰকাৰক কি আহ্বান জনাব? চৰকাৰৰ মই সেইটোৱে আহ্বান জনাব বিচাৰোঁ, যিহেতু আমি লোকচান হৈ গ'ল, লোকচান হোৱাৰ বিষয়ে আমি মানে পুনৰ আমি যোনটো কৰি আছিলে সেইবিলাক কৰিব কাৰণে আমাক কিবা এটা সহায় দিলে আমাৰ মনত খুব ভাল লাগিল হয়। সেইটোৱে আমি অনুৰোধ কৰিছোঁ চৰকাৰৰ আমাৰ তৰফৰ পৰা। BTC চৰকাৰক কি আহ্বান জনাব? BTC চৰকাৰতো আমাৰ ওচৰৰ চৰকাৰ হয়, সেই হিচাপত আমি আমাৰ লাইফত চলিবৰ কাৰণে আমি আমাৰ যোনটো নষ্ট হৈছে সেইটো মানে অলপ চলপ পূৰণ কৰিবৰ কাৰণে আমাৰ BTC যোনে CF তেওঁকো মানে অনুৰোধ জনোৱা হৈছে, যাতে আমাৰ দুখখন অলপ আহি পেলাই চাই চিন্তি কিবা এটা আমাক চলিব পৰা সহায় সহযোগ কৰিলে খুব মনৰ ভাল লাগিল হয়। माजबाटनिफ्राय जतिन